হেল্ল' ভিউৱাৰ্ছ, মই আজি দুজন পাখণ্ডৰ বিষয়ে এই ভিডিঅ'টোত জনাম। এজন হ'ল মুস্তাফিজুৰ ৰহমান, এজন হ'ল আৰিফা বেগম। এই দুজন পাখণ্ডই আপোনাৰ চাইবাৰ ক্ৰাইমৰ জাল গোটেই অসমত এনেকুৱা সিঁচৰিত কৰিছে যে আপুনি সিহঁতৰ পৰা আপোনাৰ আজি উঠি অহা নৱপ্ৰজন্মই ঠগ প্ৰবঞ্চনাৰ বাহিৰে একো পোৱা নাই। এই দুজন প্ৰবঞ্চই আপোনাৰ ফেচবুকত এনেকুৱা জাল পেলাইছে, চাইবাৰ ক্ৰাইমৰ এনেকুৱা জাল পেলাইছে যিটো জালত বেছিভাগ আমাৰ উঠি অহা নতুন প্ৰজন্মই ইয়াৰ জালত আমি ফাঁচি গৈছোঁ। ইহঁতে আপোনাৰ কি কৰিছে আপোনাৰ চাওক, মই আপোনাৰ এটা ভিডিঅ' দেখাওঁ ফেচবুকত। এইটো হ'ল আৰিফা বেগমৰ ফেচবুক প্ৰফাইল হয়। ইয়াতে চাওক, আপোনাৰ এই তলত দিছে চাওক, ফেচবুক পেজ আপোনাৰ মনিটাইজেশ্যন পেজ তেখেতে ২,৯৯৯ টকাকৈ বিক্ৰী কৰা বুলি দেখাইছে। যেতিয়া আপুনি তেখেতক পে' কৰিব, পে' কৰাৰ পিছত আপোনাৰ সিহঁতে পেজো নিদিয়ে, একো নিদিয়ে, কিন্তু আপোনাৰ ৰং পাছৱাৰ্ড আৰু আপোনাৰ ৰং ইউজাৰ নেম আপোনাক চেণ্ড কৰিব। কিন্তু আপোনাক এনেকৈ মুস্তাফিজুৰে আপোনাক এনেকুৱা মেছেজ দিব হোৱাটছআপত যে আপুনি ইয়াৰ কথা শুনিলে আপুনি পাগল হৈ যাব, যেন এদিনতে আপুনি পূৰা ছ'চিয়েল ষ্টাৰ হৈ যাব। সি এনেকুৱা এটা সপোন দেখায় প্ৰত্যেকজন উঠি অহা নতুন ল'ৰা বা নতুন ছ'চিয়েল মিডিয়াত কাম কৰিব খোজা ল'ৰাবিলাক সিহঁতক প্ৰলোভন দি এই পইচাটো সিয়াৰ একাউণ্টত লৈ লোৱাৰ পিছত তেখেতে আপোনাৰ ফেচবুক ID প্ৰভাইড কৰে, না আপোনাৰ ফেচবুক পেজ প্ৰভাইড কৰে। তেখেতে এনেকুৱা সপোন দেখায় যেন আপুনি এদিনতে ছ'চিয়েল ষ্টাৰ হৈ যাব, যেন একদিনৰ পৰা আপুনি ফাৰ্ষ্ট ডে'ৰ পৰাই আপুনি ইনকামৰ পূৰা পাহাৰত উঠিব পাৰিব। এনেকুৱা সপোন দেখুৱাই আজিৰ আমাৰ যি নৱপ্ৰজন্ম আছে তেখেতসকলক তেখেতে চাইবাৰ ক্ৰাইমৰ এটা জাল পেলাই গোটেই কাহিনীটো কৰি আছে। তেখেতৰ কামেই হ'ল মানুহক ঠগবাজি কৰি কেনেকৈ পইচা উপাৰ্জন কৰিব লাগে। তেখেতে সেইটো বস্তু ভালকৈ বুজি পায়, ভালকৈ কৰিব পাৰে। তেখেতে নিজকে ইউটিউবাৰ বুলি দাবী কৰে, গোৱালপাৰা বোলে টপ ইউটিউবাৰ, অসমৰ টপ ইউটিউবাৰ বুলি দাবী কৰে। তেখেতৰ কামেই হ'ল ঠগবাজি। যিহেতু এনেকুৱা কাণ্ড তেখেতে ইয়াৰ আগত বহুতবাৰ কৰিছে, গোটেই অসমৰ আপোনাৰ হাজাৰ মানুহক তেখেতে প্ৰবঞ্চনা কৰিছে, ঠগ দিছে। তেখেতৰ আপুনি প্ৰফাইলত যাই পেলাই চাব পাৰে, তেখেতৰ কমেণ্ট ছেকশ্যনত যাওক, যোৱাৰ পিছত আপুনি গম পাব তেখেতে কেনেকুৱা প্ৰবঞ্চনক হয়। তেখেতে গোটেই মানুহখিনিক 2,000, 2,500, 3,000, 3,500 এনেকুৱা পইচা লৈ আপোনাৰ গোটেই আজি উঠি অহা নৱপ্ৰজন্ম যিবিলাক মানুহে আপোনাৰ ছ'চিয়েল মিডিয়াত কাম কৰিব খোজে, সেই মানুহখিনিক তেখেতে প্ৰবঞ্চনা কৰি কঙা কৰি পেলাইছে। আৰু যেন কোনো নতুনকৈ কোনোবা ল'ৰা বা আমাৰ অসমৰ কোনোবা ইউটিউবাৰে হওক বা ফেচবুকত কাম কৰিব খোজা যিকোনো ল'ৰাই যেন তাৰ প্ৰবঞ্চনাৰ জালত নপৰে, সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। একচুৱেলি আমি শুনা পাইছোঁ তেখেতে বোলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত মায়াবিনী গীতৰ কপিৰাইট ক্লেমো বিচাৰিছিল। তাৰ পৰা যিখিনি উপাৰ্জন হয় সেইখিনি জুবিনদাৰ ফেমিলিক দিব বুলি কিবা এটা বাতৰি এটা ওলাইছিল। তেখেতে চাওক, তেখেতে ৰাইজক ঠগি ফেলে তেখেতে 2,000, 2,500 টকাৰ লোভ তেখেতে সহ্য কৰিব নোৱাৰে। সেই মানুহ বোলে আপোনাৰ লাখ টকাৰ যিটো ৰেভিনিউ আহিব সেইটো জুবিনদাৰ ফেমিলিক দিব। চাওক কেনেকুৱা ঠগ হয় এই মানুহটো। তো সকলোৱে সাৱধান হওক, এই ঠগৰ পৰা আপোনালোকে বাচি থাকক। আমাৰ এইটো অঞ্চলতে এনেকুৱা হৈছে, বহুত ল'ৰাৰ পৰা তেখেতে টকা লুটিছে। যিদিনা আমাৰ এইটো অঞ্চলত তেওঁ লগ পাব, মই এইটো ছয়গাঁও অঞ্চলৰ পৰা কৈছোঁ, যিদিনা এইটো অঞ্চলত তেখেতক লগ পাব তেখেতক চেণ্ডেলেৰে কোবাব। মই আজি কৈ থলোঁ আপোনালোকক, চাব, মই ভিডিঅ' দেখাম। ইয়াৰ যে দম আছে, ছয়গাঁও বকৈটো অঞ্চলত আহি দেখুৱাওক, তেখেতক চেণ্ডেলৰ কোব যদি নাখায় তেতিয়া ক'ব, আৰু ভিডিঅ' পাই যাব। চাব এইটো অঞ্চলত যদি সি আহে, যদি তেখেতে কি সুন্দৰকৈ আপোনাৰ পৰা ফেচবুকৰ কথা ক'ব, কি ধুনীয়া কথা ক'ব যে আপোনাৰ কোনটো পেজ লাগে। আৰে বাবা, তোৰ নিজৰে পেজত দম নাই, তোৰ পেজত কিমান ফলোৱাৰ আছে তই নিজে চা। বেলেগক আপোনাৰ এনেকুৱা প্ৰতাৰণা কৰি এই বোলে 5K ছাবস্ক্ৰাইবাৰ থকা পেজ আছে, 10K ছাবস্ক্ৰাইবাৰ থকা পেজ আছে, এনেকুৱা দেখুৱাই মানুহবিলাকক ঠগি আছে মানুহটোৱে। তো আমি বিচাৰোঁ প্ৰশাসনৰ পৰা যেন প্ৰশাসনে এইটো বিষয়ত গুৰুত্ব আৰোপ কৰে, তেখেতৰ পেজটো যেন প্ৰশাসনে একবাৰ চেক কৰে। তেখেতে আপোনাৰ এনেকুৱা চাওক, এইটো এটা ভিডিঅ' দিছে ফেচবুক নিউ আপডেট। চাওক, এইটো পেজত তেখেতে ৱাইপ এডছ দিয়ে আৰু তেখেতে আপোনাৰ হোৱাটছআপত এই কাষ্টমাৰৰ লগত কণ্টেক্ট কৰি তেখেতে আপোনাৰ ভইচ কল পঠায়, কিবা পঠায়, আপোনাৰ ফেচবুক কিমান পেজ আছে, ইয়াৰ পেজ
ই যেন এনেকা ভাৱ দেখায় যে ইয়াৰ ওপৰত আৰু এইটো অসমতে নহয় গোটেই ইণ্ডিয়াতে যেন কোনো ইউটিউবাৰ নাই যে ই ফেচবুকৰ প্ৰত্যেকটো পেজে ইয়াৰ মনিটাইজেশ্যন কৰা কিন্তু ইয়াৰ দম নাই এটা পেজো আপোনাক চেল কৰিবৰ কাৰণে আপুনি এটা ভাবক ই আপোনাৰ 2999 টকাত কেনেকৈ এটা পেজ চেল কৰিব পাৰে তেখেতে নায়ে পেজ তেখেতৰ নিজৰ পেজৰ দম নাই ই বেলেগৰ পেজ চেল কৰিব ওলায় খালি এইটো ভিডিঅ'ই নহয় আপুনি ইয়াৰ আৰু বহুত ভিডিঅ' পাব আপুনি তলৰ পিনে স্ক্ৰল কৰি চাব ইয়াৰ ৱাইফ আৰু ই দুয়োটা হ'ল মস্ত চুৰ হয় হাৰামজাদা হয় এটা বেলেগৰ টকাত চাওক এই ফুৰিবলৈ যায় বেলেগৰ টকা দি আপোনাৰ কাশ্মীৰত গৈছে এই বোলে ইয়ত গৈছে দিল্লীত গৈছে ফুৰিব এইবিলাক মানুহৰ টকা মাৰি এইবিলাক কাম কৰা লাজ নালাগে লাজ চৰম বোলা বস্তু এটা থাকিব লাগে মানুহৰ এটা লাজ চৰম বোলা বস্তু একো নাই এই চাওক কিমান ভিডিঅ' এই লেভেল চাওক ইয়াৰ ই এনেকা ভাৱ দিয়ে যেন ইয়াৰ ওপৰত আৰু ইউটিউবাৰ ভাল মানুহ আৰু দুনিয়াতে নাই ই সুন্দৰ এই চাওক ইয়াতে কি লিখিছে ফেচবুক ফুল্লি মনিটাইজেশ্যন 2999 টকা ইউটিউব ফুল্লি মনিটাইজেশ্যন 2500 টকা ইয়াৰ নিজৰে ইউটিউব আছে নে নাই ইয়াৰ নিজৰে ইউটিউব চেনেল মনিটাইজেশ্যন হৈ আছে নে নাই সেইটো কথা নাই ই মানুহক ফেচবুক চেনেল ই এনেকা যেন পুৰা কি ক'ম আৰু মোৰ ভাষাই নাহে মই প্ৰশাসনৰ ওচৰত এটাই দৰখাস্ত কৰিছোঁ যে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা লয় আৰু চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ অপৰাধী শাখাই ইয়াক যেন আপোনাৰ ট্ৰেক কৰে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ এনেকা প্ৰবঞ্চক এনেকা ঠক মানুহক আপোনালোকে অতি শীঘ্ৰে নাকি লগোৱাক তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এনেকা ঠকবাজিৰ পৰা সকলোৱে যেন সাৱধান থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ আজিলৈ ইমানে থেংক ইউ